প্ৰভিন্সিয়েলাইজেশ্যন তেওঁ ইতিমধ্যে প্ৰচেছ কৰিব দিছে, তেওঁ নিৰ্দেশ দিছে। আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মহানুভৱতাৰ কাৰণে কি বুলি কয় এইটো শলাগ লৈছোঁ আৰু গতিকে আমি কৈছিলোঁ 7খন, তেওঁ কৈ দিলে 16খনে কৰিব লাগিব। তেওঁ অৰ্ডাৰ দিলে, আমাক নিৰ্দেশ দিলে। খুব ভাল পাইছে, ৰাতি খুব ভাল লাগিলে আৰু তো আমি তেওঁৰ নেতৃত্বত যোৱা 5 বছৰততো 2 বছৰ কৰোণাইতো হেৰি কৰিছিলে, 3 বছৰৰ আমাৰ এচিভমেণ্ট, 3.5 বছৰৰ এচিভমেণ্ট। আমি এডুকেশ্যনত যিহেতু আমি জড়িত, গতিকে আমি যিখিনি আমাৰ চকুত আৰু প্ৰেক্টিকেল দেখা পাই আছোঁ, আমি আপোনালোকক অৱগত কৰি আছোঁ। বড়োলেণ্ড ছুপাৰ 50ৰ আণ্ডাৰত আমাৰ প্ৰগ্ৰাম হৈ আছে আজি 3 বছৰ 4 বছৰ ধৰি। তাত ছুপাৰ 50ত এতিয়ালৈ কি উপকৃত হৈছে? APSCত 12জনে চাকৰি পালে, UPSCত 16, IITত 11জন, NITত 20জন, ৰেষ্টবিলাক পাইছে আপোনাৰ চেণ্ট্ৰেল এণ্ড ষ্টেট ইঞ্জিনিয়াৰিং কলেজত। ছুপাৰ 50ৰ এইটো সাংঘাতিক বেনিফিট, যিটো এটা ইন'ভেটিভ চিন্তাধাৰা। 2 নম্বৰত আহিল আমাৰ স্কুল এডপশ্যন প্ৰগ্ৰাম। 800 BTAD তেতিয়া BTRত 804টা স্কুল এডপশ্যন কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। 3 নম্বৰত আহিব বড়োলেণ্ড ছায়েন্স এডুকেশ্যন প্ৰগ্ৰাম। এই প্ৰগ্ৰামৰ আণ্ডাৰত মেথমেটিক্স আৰু ছায়েন্স এই ছাবজেক্টটো স্পেচিয়েল কোচিং কৰা হয়। তাৰ আণ্ডাৰত 32,000 ষ্টুডেণ্ট উপকৃত হৈছে এতিয়ালৈ। তো ইয়াৰ কাৰণে আমাক অগাষ্টি ইণ্টাৰনেশ্যনেলৰ লগত টাই আপ আছিলে। এতিয়া মেথমেটিক্সত বোধহয় চিৰাং ডিষ্ট্ৰিক্ট টপ হৈ আছে, গোটেই অসমতে এজন ল'ৰাই টপ পাইছে আৰু এইখিনি সাংঘাতিক এচিভমেণ্ট। বেংগলোৰ অগাষ্টি ইণ্টাৰনেশ্যনেলৰ লগত টাই আপ কৰি তেওঁলোকে কোচিং দি আছে। ইয়াৰ পিছত আমি ক'ব পাৰোঁ যে গোটেই ইণ্ডিয়াতো এইটো হোৱা নাছিলে। নলেজ ফেষ্টিভেল প্ৰথম ক'তো হোৱা নাই ইণ্ডিয়াত, ফাৰ্ষ্ট টাইম ইন বড়োলেণ্ড, যিটো আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত হৈছিল 2023-ত। গতিকে এই যে ইন'ভেটিভ চিন্তাধাৰাটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ আছে, আমি অন্তৰৰ পৰা তেওঁক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আছে আমাৰ বড়োলেণ্ড স্পেচ এডুকেশ্যন। বড়োলেণ্ড স্পেচ এডুকেশ্যনত ইছৰোৰ লগত আমাৰ টাই আপ হৈছে। তো ইতিমধ্যে 10টা ছাব ডিভিশ্যনত স্পেচ লেবৰেটৰী বনোৱা হৈ আছে আৰু না স্পেচ লেবৰেটৰী বনোৱা হৈ চলি আছে। আৰু টোটেল গৈ হ'ব 13টা। ইয়াৰ পিছতে আছে বাচিৰাম বড়ো ডক্টৰেল স্কলাৰশ্বিপ। তাৰ আণ্ডাৰত আমাৰ 45জন PhD কৰি থকা ষ্টুডেণ্টছ বেনিফিট হৈছে। প্ৰতি মাহতে 15,000 কৰি BTR চৰকাৰৰ পৰা পায়। ইয়াৰ পিছত আহিল জ্ঞানশ্ৰী বিথাংকি। এই স্কিমৰ আণ্ডাৰত 5,000 পাৰ ষ্টুডেণ্ট, বেষ্ট ষ্টুডেণ্টক দিয়া হয় প্ৰত্যেকখন হাইস্কুলত, গোটেই BTRত। এইটো ইতিমধ্যে প্ৰচেছ হৈছে। আল্টিমেটলি প্ৰভিন্সিয়েলাইজেশ্যনটো ষ্টেটৰে হয়। ইতিমধ্যে আমাৰ BTCয়ে এপ্ৰুভেল দিলে সেইটো হৈ যায়। গতিকে তেওঁ ইতিমধ্যে এপ্ৰুভেল দিছে। আমিয়ে কৰোঁ, BTC তো ষ্টেট গভৰ্ণমেণ্টটো, গতিকে আমি কৰিলেও ছেইম হৈ যায়। নাই লোৱা নাই বুলি সেইবিলাক এনেই ওলাইছে, কোনোবাই হয়তো কৈছে, কিন্তু তেওঁলোকে নাজানে। আমি এডুকেশ্যনৰ মানুহ, আমি বুজি পাওঁ। তেওঁলোকে দৰমহা পাইছে, প্ৰভিন্সিয়েলাইজ হৈছে। আমাৰ যিখিনি BTC কাউন্সিলৰ ক্ষমতাৰ ভিতৰত এইখিনি পৰে আৰু আমাৰ প্ৰিন্সিপাল এপইণ্টমেণ্ট BTC কাউন্সিলে দিব পাৰে, প্ৰফেচাৰৰ প্ৰমোশ্যন দিব পাৰে, প্ৰভিন্সিয়েলাইজো কৰিব পাৰে। তো ফাইনেন্স ক্লিয়াৰেঞ্চ হোৱা নাই, এইটোতো টেকনিকেল ডিফিকাল্টি। গতিকে এইখিনি ইতিমধ্যে ক্লিয়াৰ হৈ গৈছে। তো নাভাবিব কোনোবাই হয়তো ক'ব পাৰে এইটো ফাইনেন্স পোৱা নাই, কিন্তু অলৰেডি ক্লিয়াৰ, নহ'লে তেওঁলোকে দৰমহা নাপায়। তো এডুকেশ্যন সম্পৰ্কে নাজানে। দুৰ্গাদাস বড়ো ডাঙৰীয়া স্পীকাৰ, তেওঁলোকে এই সম্পৰ্কে নাজানে, আমিহে জানো। দৰমহাটো পাইছে, আমিহে জানো। এডুকেশ্যনৰ আমি নাপায়, প্ৰভিন্সিয়েলাইজ কেনেকৈ কৰে আমি বুজি পাওঁ, তেওঁলোকে নাজানিব। এই লাইনৰ মানুহ আমিয়ে। গতিকে তেওঁলোকে যে দৰমহা পাইছে এইটো হিষ্টৰিকেল। আৰু এই যে 16খন কলেজ যে হ'ব ওলাইছে, আপোনালোকে চাই থাকক কি পৰিৱৰ্তন হৈ আছে। আৰু গতিকে ইমান কম সময়ৰ ভিতৰত ইমান এচিভমেণ্ট, তাত আৰু ক'ব লগা নাই। আৰু আপোনালোক ৰাইজে বিচাৰ কৰি আছে, এইটো গম পাওঁ। আৰু থেংক ইউ।